Hey guys, নমস্কাৰ ৰাইজ আৰু আপোনালোকে চাই আছে দা প্ৰিন্স থাপা ইউটিউব চেনেল আৰু বৰ্তমান মই এতিয়া আহিছোঁ শিৱসাগৰ শিৱদৌলত আৰু কেইবাজনো আছে অকল মই বুলি নহয় আজি এটা মিটিং দিয়া হৈছে আৰু অহা 21 মে তাৰিখে শিৱসাগৰত আয়োজন হ'বলৈ গৈ আছে মিটআপ ইউটিউবৰ যিসকল অল আছাম মিটআপ হ'ব আচলতে যিসকল ইউটিউবাৰ্ছ আছে সকলো আহিব পাৰে সৰু ডাঙৰ কোনো কথা নাই যিমানখিনি ছাবস্ক্ৰাইবাৰ নহওক সকলোবোৰ আহিব পাৰে আৰু কোন কোন আছে আপোনালোকক দেখাই আছোঁ তেতিয়াহ'লে বেছি দেৰি নকৰি এই ভিডিঅ'টো মাত্ৰ 10 মিনিটৰ কাৰণে বনাইছোঁ আৰু যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰি দিব তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মিটআপৰ কাৰণে সকলোবোৰ আহি উপস্থিত হ'ল আৰু এইফালে দেখিছেনে আপোনালোকে আৰু এটা কথা বেছি ভাল লাগিলে আমাৰ মানে অনুপম দাক মানে মই অলপ আগত ফোন কৈছিলোঁ যে গুৱাহাটী গৈছোঁ আৰু এইফালে গুৱাহাটী অহা মানুহ শিৱদৌলত পালেহি এইফালে দেবুদা আহি গ'ল একদম পূৰা ইউটিউবৰ কাৰণে মিটআপ একদম তেওঁ এৰেঞ্জ কৰি আছে এইফালে চব আছে সকলোৰ লগত চিনাকি হ'ম বাৰু আৰু এইফালে বাইদেউজনী বহুত কষ্টকৈ আহিছে ক'ৰ পাইছে বাইদেউ আচ্ছা মিটআপৰ কাৰণে তেতিয়াহ'লে আচ্ছা আপোনাৰ ইউটিউবৰ চেনেলটোৰ নাম কি আছিলে সকলোৱে চাব বুলি আশা কৰিছোঁ আৰু এইফালে চব গোট খালেই আৰু আমাৰ দেবুদাই পূৰা লাগি আছে দেই দিন ৰাত লাগি আছে তেওঁক মুঠতে আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা আচলতে ধন্যবাদ দিব বিচাৰিছোঁ প্ৰথমবাৰ মই পাইছোঁ শিৱসাগৰ মিটআপ সেইকাৰণে ভাল লাগে যে মানে মই মানে ফোন কৰিছিলোঁ অলপ আগত কৈছিলোঁ যে মিটআপখনৰ কাৰণে আমি কিবা যাব লাগিব নে কি বোলো এওঁ কৈছে যে মই গুৱাহাটীত আছোঁ তো গুৱাহাটীত থকা মানুহ যে শিৱসাগৰত পালেহি মানে শিৱদৌলত আছেহি কাৰণটো কি সঁচা কথা কওকচোন চক যোৱাকালি মই ইউটিউব খুলিছোঁ লাইভ আহিছে মোক তামাম ঠগনতা দিছে আৰু এইটো মই তেতিয়াই গম পাইছোঁ যে এইটো লাইভ কৰি আছে আৰু এজনে মই ফোন কৰোঁতে কি হৈছে তেল ডিপুত তেল নাই তামাম বনাইছে আৰু দেই কথাটো ভাল লাগিছে আৰু এইফালে আমাৰ অনুপমদা উঠি গৈ আছে ভাল লাগিছে আৰু আগুৱাই যোৱা বুলি তাৰে কামনা কৰিছোঁ উঠিছে মই চাইছোঁ বাৰু ভিউজ বহুত উঠি গৈছে তো বাকী নহয় পাৰ্টি চাৰ্টি লাষ্টত পাম চাগে আজি মানুহৰ আগত মানে বাতৰিত দিছিলে মই শুনিছিলোঁ যে মানে দলৰ ভিতৰত মানে গোন্ধ মাৰে বেয়া গোন্ধ মাৰে তো সেইখিনি মানে ক'ৰ পৰা গোন্ধ মাৰে মই কৈ দিছোঁ অলৰেডি ঘিউ চিউ কোনোবা গাখীৰ চাখীৰ ঢালেতো তো এই নলাটো দি ডাইৰেক্ট বৰপুখুৰী পাৰত পৰেগৈ এইটো চক ডাইৰেক্ট শিৱদৌলৰ পৰা কানেকশ্যন হৈ আছে নলাটো আৰু যিসকলে প্ৰভু ভক্তসকলে যিসকলে মানে গাখীৰ ঢালে ফুল বেলপাত কিবাকিবি ঘিউ চিউ দিয়ে তো ডাইৰেক্ট এই নলাটোত পৰেগৈ মানে এই নলাটোত পৰি ডাইৰেক্ট আপোনাৰ বৰপুখুৰী পাৰত পৰেগৈ আনফালে এইফালে দেখিছেনে আমাৰ দেৱজিদা আহিফালে দেৱজিদা মানে কোন মই আপোনালোক দেখাম বাৰু তেওঁ মানে ডুবাইৰ পৰা খেজুৰ আনিছে আৰু গিফ্ট আনিছে আমাৰ কাৰণে নহয় দেবুদা আৰু এজন প্ৰাঞ্জলদা বুলি কয় তেওঁৰ কাৰণে আনিছে আৰু তেওঁলোকক মানে অলপ দিবলৈ চেষ্টা কৰিছে আৰু আমি খাম কি খেজুৰ ডুবাই খেজুৰ য়েছ আমাৰ দেৱজিদা আৰু ডুবাইৰ পৰা খেজুৰ আনি দিলে ৱাও কিন্তু খেজুৰটো খালোঁ লাষ্টত পালোঁ ঢাকনিখন ভাল লাগিলে এইফালে দেখিছে ঢাকনি আৰু এইফালে খেজুৰ চলি আছে দেৱজিদাই আনি দিছে ভাল লাগিলে খাই দেৱজিদাৰ কাৰণে ধন্যবাদ ডুবাইৰ পৰা আনিছে খেজুৰ ৱাও খাবলৈ মজা আৰু গাইজ মানে আমাৰ এইফালে দেবুদা আছে দেখিছে নহয় আৰু দেবুদাই গোটেই মানে মিটআপৰ দায়িত্ব তেওঁ লোৱা হৈছে ক'ত হ'ব কেতিয়া হ'ব কৈ দিয়কচোন আপুনি 21 মে আৰু ভেন্যুটো হৈছে মানে ঐক্য অডিটৰিয়াম যিটো আছে আপোনাৰ চেণ্ট্ৰেল বেংক অপচৰা অপজিটত মানে চেণ্ট্ৰেল বেংক তাৰ ওপৰতে এইটো আছাম মেডিকেলৰ ওপৰতে শিৱসাগৰ একদম হাৰ্ট অফ দ্য চিটি তো সেইকাৰণে মানে আপোনালোকে আহিব খুবেই ভাল পাব খুব ধুনীয়া অনুষ্ঠান ভাইটিয়েতো লাগি আছে সেইকাৰণে থেংক ইউ দেই তো অহা 21 তাৰিখে যিসকল ইউটিউবাৰ আহিব মানে মিটআপৰ কাৰণে তো সকলোকে লগ পাম বুলি আশা কৰিছোঁ সৰু ডাঙৰ যোনেই নহওক মানে আহি মেলাই লগ হ'লেই হ'ল আৰু এবাৰ মাত মাতিব যদি চিনাকি खचाखच आ रही है मिटआप के लिए हम लोग पूरा एकदम पूरा মজাকৈ আয়োজন কৰি আছে দেবুদাই আৰু যিকি নহওক দেবুদাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ মিটআপ শিৱসাগৰত মই পাইছোঁ প্ৰথমবাৰৰ কাৰণে যিসকলে পাইছে তেওঁলোকৰ কাৰণে বহুত সৌভাগ্য ফাইনেলি কাগজখন ওলাই গ'ল সদৌ অসম ইউটিউবাৰ সন্ধ্যা আৰু এইফালে যিহেতু অহা 21 মে তাৰিখে ইউটিউবৰ মিটআপ আছে তো তাৰ বাবে তেওঁলোকে বনাই ল'লে দেবুদা মজা হৈছে ভাল লাগিছে সেইকাৰণে মানে ভেন্যু ডিচাইড হৈ গ'ল পেড হৈ গ'ল এতিয়া আমাৰ কাম আছে আৰু খোৱা বোৱা কাম আছে বাকী হৈ যাব আপোনালোকে আহিব থেংক ইউ
আৰু এইফালে দাদাও আছে। ই আৰম্ভণিৰ পৰা লাগি আছে থাপা আমাৰ লগত, আৰু এতিয়া দলত আমাৰ মিটাপ শেষ হোৱাৰ পিছত আমি এইধৰণে কামত আহিলোঁ, আৰু ই যিটো সহযোগিতা আগবঢ়াইছে একদম মানে চেলুট দিছোঁ। থেংক ইউ থেংক ইউ। গাইছ অহা 21 তাৰিখে আপোনালোকক লগ কৰি আছোঁ মানে মিটাপত, যিসকল মিটাপত আহিব, আৰু মিটাপটো ধুনীয়াকৈ এৰেঞ্জ কৰিছে আমাৰ দেবুদাই। আৰু যিহেতু নহওক ভিডিঅ'টো ইমানতে আছিল, যিসকলে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি ভিডিঅ'টো শিৱদৌলৰ পৰাই বাই বাই আৰু টাটা।